কোনেও বুজিব কি দুৰ্বৃত্তৰ কালচক্ৰৰ আৱৰ্তন আৰু বিৱৰ্তন কৰণে ব্ৰহ্মাণ্ড উঠিছে আৰু হেৰিকেতো এই জগতৰ দুষ্ট দমন আৰু শান্ত পালন কৰিবলৈ যুগে যুগে মৈদান যুগে যুগে আজি তুমি আহি আমার সমস্ত দেখছিলা যি দেখা হয়েছে প্রভু তাকে তোমার কলে ক্ষমাবদ্ধ জনে নিশ্চয় পিছে প্রভু দেবরে যি বরাবর এইয়া ইয়া উচিত আৰু অনুচিতৰ কথা নাই যিয়ে জীৱকে বিচাৰ
অনুসারে আমি চাকরি দিব পারি। পিছে প্ৰভু মহাসমুদ্ৰ মন্থনত অক্ৰূৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে? সমুদ্ৰ মন্থনত যদি অক্ৰূৰে সঁচাই অমৃত বিচাৰিছিল তেনেহ'লে আমাৰ মানুহৰ লগত কৰিবা দিয়ক। ঈশ্বৰে যদি নাৰীৰ ওপৰত বুজাই অক্ৰূৰ আদাব দিয়ক। তাৰ অৰ্থ দেৱৰী অৰ্থ অতি পৰিষ্কাৰ প্ৰভু। আপুনি অক্ৰূৰক নিদিবৰ বাবে মোহিনীক ধৰাৰ পৰিৱৰ্তে অন্যটো ধৰিব পাৰিলে। আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এটি দুৰ্বলতা আছে। আচলতে আমি যদি দেৱতা আৰু অসমৰ হৈ অমৃত প্ৰান্তহেঁতেন তেনেহ'লে সংঘৰ্ষ শেষ হৈ গ'ল। আৰু সংঘৰ্ষৰ মাজেদি আমি নতুন সৃষ্টি হোৱাটো বাঞ্ছা কৰোঁ। এতিয়া অনন্ত কাললৈকে সংঘৰ্ষ চলি আৰু আমি অনন্ত কাললৈকে সৃষ্টি কৰি দেৱৰী কি ঈশ্বৰৰ ঈশ্বৰত্ব পৰীক্ষা নকৰে? আপোনাৰ মুখে কেৱল অক্ৰূৰকে মূল্য কৰে, দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে। এই কথা সঁচা নহয়। আমাৰ নাৰীবোৰ একেবাৰে মায়াৰ শক্তি আৰু এই শক্তিৰ পৰা ৰক্ষা পাবলৈ এই জগতত তেনে শক্তি দেৱাদিদেৱ মহাদেৱৰ নাইনে প্ৰভু? ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব তেন্তে তাকেই হওক প্ৰভু। নহয় নালাগে, এই ঈশ্বৰৰ মাজত যুঁজ লগাই তুমি ৰং চাব কামেই প্ৰভু। মই এতিয়া বিদায় বৈকুণ্ঠ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্রভু রাতুল সরতে ফুলর বাজে মধু মধুমা